হেল্ল' গাইজ গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি পুৱাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। গা পা ধুই আজৰি হ'লোঁ। মই চাকি বন্তি জ্বলাই দিলোঁ। চাকি বন্তি জ্বলাই দিলোঁ ইয়াতে। ঠগিও পাতি থৈছোঁ। আজি আমাৰ সোমবাৰৰ পালা পৰিছে। মায়ে ঠগি লৈ মন্দিৰত গৈছে। ঠগি মায়ে নিছে, মই চাহ বনাই লৈ যাম। এয়া মই মন্দিৰত নিবৰ কাৰণে চাহ ৰেডি কৰিলোঁ। ইয়াত আৰু কিবা ক গধূলি আকৌ নৱমী পূজা চাব আহিলোঁ। আজি যিহেতু লাষ্ট পূজা, কালি দেৱী বিসৰ্জন দিব, সেইকাৰণে আজি বহুত মানুহ হয়। আৰু অহাকালি ভোৰকাত চাবলৈ যাম দশমী পূজা। এইবাৰ ক'তো বেলেগত চাব যোৱা নাই পূজা, ইয়াতে চালোঁ। ব্ৰাইটনেছ কমাই থৈ দিছে। বেলেগ ভিডিঅ' হৈছে, ভাইৰেলে আৰু তাই আমাৰ এই ৰভাতলি চেক কৰে। ইয়ে লোৱান চিনি কিনে কলে কৰিব কিন্তু ঠাইত অকণমান অসুবিধা আছে। সেয়েহে আপোনালোকে নিজৰ আসনখিনি এৰি দিয়ক। ভোগ গ্ৰহণ কৰে, যিহেতু এই ভোগ আমি দেৱীৰ ওচৰত অৰ্পণ কৰিছোঁ। সেয়েহে এটা ৰাজহুৱা ধ্বনিৰ পিছত আপোনালোকে ভোগ গ্ৰহণ কৰিব। আমিও পূজাৰ ভোগ খালোঁ। খাই এতিয়া অকণমান ইয়াতে এনেই থিয় দিছোঁ। ফাংচন আছে এইবাৰ, অকণমান চাই ঘৰত যাম। আৰু এই ভোজমতে দেখাটো আমি নেক্সট ডে হয়। আজি হৈছে বিজয়া দশমী। আমি দশমী পূজা চাব বৰকাত গৈ আছোঁ। পূৰা ৰঙা ড্ৰেছ পিন্ধি ওলাইছোঁ। সকলোৱে কয় বিজয়া দশমীৰ দিনা বোলে ৰঙা কাপোৰ পিন্ধিব লাগে, ময়ো পিন্ধি ল'লোঁ। আমাৰ চকৰ দৃশ্য, এতিয়া দেৱী বিসৰ্জন দিব, সেৱা কৰি ল'লোঁ আমি। মনটো বেয়াই লাগে, আজিৰ পৰা সেমেকা হৈ যাব চবটো। ডাইৰেক্ট বোৰকাত আহি গ'লোঁ। ইয়াত বাপৰে কিমান মানুহ, প্ৰত্যেকবাৰে হয় বোৰকাত বহুত মানুহ। সোমাব জাগাই নাই, একদম মানুহৰ ভিৰ। কিবাকে অলপ জাগা পাইছোঁ আৰু সোমাব কাৰণে।
9মান অলপ কাৰণে পাই যাব দেৱী বিসৰ্জন দিয়া চাই আহিলোঁ ইয়াতে এবাৰ ৰাৱণ জ্বলাব ইয়াত বাপৰে মানুহ তাৰ পৰা লাহে লাহে আহি আছে মানুহবোৰো অলপ পিছত জ্বলাব আৰু মই বেছি বক বক কৰি নাথাকোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব পূজা বাই বাই আৰু বাই 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 দি বাই 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 হোটেলত আহিলোঁ কিবা এটা খাই লওঁ তাৰপিছত ঘৰত যাম আজি ভিডিঅ'টি এইখিনিতে শেষ কৰিলোঁ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব